নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ অসমীয়া পাঠ্যপুথিত থকা 6 নম্বৰ পাঠ নকোৱাৰ পৰিমাণ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম এই নকোৱাৰ পৰিমাণ পাঠটিৰ অন্তৰ্গত ক্ৰিয়াকলাপত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ। এই ভিডিঅ'টোত আমি ক্ৰিয়াকলাপত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি তোমালোকক লিখি দিছোঁ, চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। আৰু কোনবোৰ বস্তু তোমালোকৰ এক্সামত আহিব সেইবোৰ বস্তু গোটেইখিনি ইয়াত দিয়া হৈছে। ইয়াত তোমালোকৰ ক্ৰিয়াকলাপত থকা পাঠভিত্তিক প্ৰশ্ন উত্তৰ দিয়া হৈছে আৰু ভাষা অধ্যয়ন বা ব্যৱহাৰিক ব্যাকৰণৰ যিবোৰ প্ৰশ্ন আহিব তোমালোকৰ এক্সামত সেইবিলাক গোটেইখিনি তোমালোকক সলভ কৰিবা লিখি দিয়া হৈছে। ইয়াত চোৱা তোমালোকে গোটেইখিনি সুন্দৰকৈ লিখি দিয়া হৈছে। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। এইখিনি ভিডিঅ' তোমালোকে গোটেই চালে আৰু বেলেগ তোমাক একো ভিডিঅ' আৰু বেলেগ মিনিং নোট বহি একো চাব নালাগে। জাষ্ট তোমালোকে এইটো এবাৰ ভালকৈ গোটেইখিনি চাই বহীত লিখি লৈ এবাৰ পঢ়িলে হৈ যাব। গোটেইখিনি পৰীক্ষাত তোমালোকে আহি যাব, ভাল মাৰ্ক পাবা। চাই থাকা ভিডিঅ'। তোমালোকৰ ক্ৰিয়াকলাপত থকা ক পাঠভিত্তিক ক্ৰিয়াৰ 1 নম্বৰ প্ৰশ্ন হৈছে নাটিকাখনিৰ কাহিনী আকাৰে কোৱা। এইখিনি তোমালোকে স্কুলত প্ৰেক্টিছ কৰি ল'বা, লৈ নাহিবা ঘৰত প্ৰেক্টিছ কৰি ল'বা। 2 নম্বৰত আছে নাটিকাখনৰ সংলাপবোৰ অভিনয়ৰ যোগেদি শ্ৰেণীত উপস্থাপন কৰা। এইবোৰত তোমালোকক স্কুলত ছাৰ বাইদেউহঁতে শিকাই দিব কেনেকৈ এই দুটা কি কৰিব লাগে। আমি 3 নম্বৰৰ উত্তৰ দিয়াৰ পৰা প্ৰশ্নখিনি আলোচনা কৰিম তলত। ক নম্বৰ প্ৰশ্ন, সোণমিলি শৈলহঁতে কিয় বকুল ফুল বুটলিছিল? উত্তৰ হ'ব, সোণমিলি শৈলহঁতে মালা গাঁঠি ছাৰ বাইদেউসকলক শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ বকুল ফুল বুটলিছিল। খ নম্বৰ প্ৰশ্ন, চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল, কথাষাৰি কোনে কাক কৈছিল? ইয়াৰ উত্তৰ হ'ব, এই কথাষাৰ মালতীয়ে সোণমিলিক কৈছিল। গ নম্বৰত আছে সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল? উত্তৰ হ'ব, সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত তেজেৰে কমলাপতি নামৰ বৰগীতটো গাইছিল। ঘ নম্বৰত আছে তোমালোকৰ নাচি থাকোঁতে কোন মুচা গৈছিল? উত্তৰ হ'ব, নাচি থাকোঁতে শৈলবালা মুচা গৈছিল। ঙ নম্বৰ প্ৰশ্ন আছে তোমালোকৰ শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি? উত্তৰ হ'ব, শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম হৈছে মৃগী। 6 নম্বৰত আছে সময় ঠিকনিডাল হেন আগফালে উৰে, এই বাক্যশাৰী কোনে কি প্ৰসংগত কৈছিল? এই কথাষাৰ সোণমিলিয়ে শৈলবালাক কৈছিল। কোনে কৈছিল? সোণমিলিয়ে শৈলবালাক কৈছিল কথাষাৰ। এতিয়া তোমালোকৰ 4 নম্বৰত আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। তাৰমানে ব্যাখ্যা কৰিব লাগিব। ক নম্বৰ ব্যাখ্যা দিছে, কুসংস্কাৰ আৰু লোক নিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে, সময়ত ই হয়গৈ সৰ্বনাশৰ মূল। এই লাইনখানি তোমালোকৰ পাঠৰ পৰা তুলি দিয়া হৈছে, এইখিনি ব্যাখ্যা কৰিব লাগে। উত্তৰ হ'ব, মাক বাপেকে নিজৰ সন্তানক বেমাৰ হ'লেও লুকাই ৰাখে, কাৰণ কোনোবাই ছোৱালীজনীক বেমাৰী বুলি হাঁহিব পাৰে বুলি সংকোচ কৰি বোধ কৰে। মাক বাপেকে ছোৱালীজনীৰ উচিত ব্যৱস্থাই লোৱা নাই। তেনেকুৱা হ'ব, ব্যৱস্থা নলয়। কুসংস্কাৰ আৰু লোক নিন্দাৰ ভয়ত অনেক লোক সন্তানৰ বেমাৰ লুকাই ৰাখে, পিছলৈ ই হয়গৈ সৰ্বনাশৰ মূল। কেতিয়াবা ই হয়তো দুৰাৰোগ্য ৰূপ লয়। বহুতে কৈশোৰ কালৰ দৈহিক পৰিৱৰ্তন সম্পৰ্কে গুৰুত্ব নিদিয়ে, ফলত এনে পৰিস্থিতিৰ সৰ্বনাশৰ সৃষ্টি হয়। 5 নম্বৰত আছে তোমালোকৰ মালতীয়ে শৈলবালাক চেণ্ডেল সুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল? উত্তৰ হ'ব, মালতীয়ে শৈলবালাক চেণ্ডেল সুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছিল যে চেণ্ডেলপাত মুখত লগাবানে, বনৌষধি কিবা এবিধ লগোৱাৰ কথা হ'লেও বেলেগ কথা। এতিয়া তোমালোকৰ খ পাঠৰ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ, এইখিনি তোমালোকৰ ক্ৰিয়াকলাপত দিয়া আছে। 7 নম্বৰ প্ৰশ্ন আছে তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা। মানে শব্দ কি কৰিব লাগিব? সন্ধি ভঙাব লাগিব। যেনেকৈ ইয়াত আছে মাৰা, এইটো ভাঙিলে কি হ'ব? মা যোগ ৰা,
সমান সমান যোগ কৰিলে কি হ'ব মাৰা হ'ব আৰু ভাঙিলে কি হ'ব মা যোগ ৰা মাৰা ভাইৰা ভাই যোগ এ যোগ পেটকেটা ৰ একেৰে ৰা ভাইৰা ভনীয়েৰা ভনী যোগ এ যোগ ৰা ভনীয়েৰা খুৰীয়ে কক খুৰী যোগ এ যোগ ক যোগ ক খুৰীয়ে কক এতিয়া আছে তোমালোকৰ 8 নম্বৰত বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নিৰ্দিষ্টবাচক প্ৰত্যয়বোৰ মিলোৱা এইবোৰ কি কৰিব লাগিব তোমালোকক এই বাওঁফালত যি আছে বাওঁফালৰ লগত এই ক পাঠৰ লগত এই সোঁফালৰ খ পাঠৰ লগত মিলাব লাগিব মিলালে কি হ'ব এইখিনি মই অলৰেডি আগতে তোমালোকক মিলাই দিছোঁ এইখিনি তোমালোকৰ কিতাপত কিন্তু কেনেকৈ মিলাই দিয়া নাই খালী আছে মিলাব লাগিব মিলালে কি হ'ব পাণ হ'লে কি হ'ব পাণৰ লগত খিলা হ'ব তাৰপিছত বহি আছে বহি হ'লে কি হ'ব বহি খন হ'ব ঠিক আছে ল'ৰা টু হ'ব তাৰপিছত ছোৱালী হ'লে কি হ'ব জনী হ'ব আৰু মহিলা হ'লে কি হ'ব গৰাকী হ'ব এইবোৰ বস্তু তোমালোকে কি কৰিবা ভিডিঅ'টো যেতিয়া তোমালোকে চাই থাকিবা তোমালোকে কিতাপখন খুলি সেই পাঠটো খুলি বহিবা যেতিয়া তোমালোকে ভিডিঅ'টো চাবা পাঠটো খুলি বহি এইবোৰ বস্তু লগে লগে তোমালোকে কি কৰিবা বহিত কাঠ পেঞ্চিলেৰে দাগ দি ল'বা কলমেৰে নিদিবা কাঠ পেঞ্চিলেৰে দাগ দি ল'বা আৰু যদি তোমালোকে তোমালোকৰ বহিত লিখি ল'ব পাৰা আৰু বেছি ভাল হ'ব তোমালোকৰ লিখাৰ প্ৰেক্টিছ হৈ যাব আৰু ওপৰত দিয়া প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে কি কৰিবা বহিত লিখি ভালকৈ পঢ়িবা এনে ভিডিঅ' চাই লাভ নাই তোমালোকে বহিত লিখি যেতিয়া পঢ়িবা তেতিয়াহে বস্তুটো কামত আহিব এক্সামত আহিলে তোমালোকে লিখিব পাৰিবা 9 নম্বৰত আছে কি চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল এই বাক্যটিত থকা জীপাল শব্দ জীপ শব্দৰ লগত আল প্ৰত্যয় যোগ হৈ জীপাল শব্দ গঠিত হৈছে মানে এই জীপৰ জগত যদি আমি আল যোগ কৰি দিওঁ কি হ'ব জীপাল হ'ব এই আল প্ৰত্যয় যোগ হৈ জীপাল শব্দ গঠিত হৈছে তেনেদৰে তলৰ শব্দকেইটা গঠন কৰা মানে যেনেকৈ জীপৰ লগত আল প্ৰত্যয় যোগ হৈ জীপল হৈছে এই তলত যেনেকৈ ৰস ভয় খং এইকেইটাৰ লগত আল প্ৰত্যয় যোগ কৰিলে কি হ'ব ইয়াত লিখিব লাগিব আমি বাক্যত নিলিখি তলত তোমালোকক মই উত্তৰখিনি সুন্দৰকৈ লিখি দিছোঁ ইয়াত চোৱা তোমালোকে ৰসৰ লগত আল প্ৰত্যয় যোগ হ'লে কি হ'ব ৰসাল ভয়ৰ লগত যদি আল প্ৰত্যয় যোগ হয় হ'ব ভয়াল তাৰপিছত উমৰ লগত যদি আল যোগ হয় কি হ'ব উমাল আৰু খঙৰ লগত যদি আল যোগ হয় কি হ'ব খঙাল এইখিনিতে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পাঠটিত থকা যিবোৰ বস্তু তোমালোকৰ পৰীক্ষাত আহিব পাঠটিৰ ক্ৰিয়াকলাপত বহুতখিনি বস্তু আছে গোটেইখিনি তোমাৰ পৰীক্ষাত নাহে কিছুমান তোমালোকৰ ক্লাছৰ এক্টিভিটি আছে এইবোৰ তোমালোকৰ ছাৰ বাইদেউ তোমালোকক স্কুলত কৰাব আৰু এক্সামত আহিবলগীয়া যিখিনি প্ৰশ্নৰ উত্তৰ এইখিনি কিন্তু আলোচনা কৰা হৈ গ'ল সো ষ্টুডেণ্টছ যদি তোমালোকক ভিডিঅ'টো ভাল লাগি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা ধন্যবাদ